অসমৰ সকলো লোকসভা সমষ্টিত আমি এটা চিৰিজ অফ আমি গণসমাৱেশ আৰু সাংগঠনিক কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। ইতিমধ্যে যোৱা দিনকেইটাত ওদালগুৰি বিধানসভা সমষ্টিৰ বুথ সমিতিসমূহ শক্তিশালী কৰাৰ পাছত আজি আমি এখন সমাৱেশত সকলো মিলিত হ'লোঁ আৰু ৰাইজে উৎসাহ উদ্দীপনাৰে ইয়াত সমবেত হৈ এই ইংগিত বহন কৰিছে যে আকৌ এবাৰ মোদী চৰকাৰেই হ'ব। ডিষ্টিংশ্যন লৈ উত্তীৰ্ণ হয় বুলি কৈছে। নাই, আজি 4খন ৰাজ্যৰ গণনা হৈছে। মিজোৰামৰ কাউণ্টিং আজিও হোৱা নাই। আজি যিহেতু দেওবাৰ, এখন খ্ৰীষ্টান প্ৰধান মানে এখন ৰাজ্য, কাউণ্টিং তাত কাইলৈ হ'ব। 4খনৰ ভিতৰত 3খনত আমি অগ্ৰগতি লাভ কৰি চৰকাৰ গঠনৰ ফালে আগবাঢ়িছোঁ। গতিকে সেইটো আমাৰ 75% এচিভমেণ্ট। গতিকে এইটো আমাৰ হ'ব যে এইটো আমাৰ কাৰণে ডিষ্টিংশ্যন। আপোনাৰ আজি এটা কথা উত্থাপন হৈছে যে আপোনাৰ দৰং ওদালগুৰি সমষ্টি বিগত আমি যদি চাওঁ 5টা টাৰ্মে আচলতে দখলত থাকিল বিজেপি, মন্ত্ৰিত্বৰ দাবী উত্থাপন হৈছে। এইটো নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ নেতা আছে, ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলৰ যি নেতৃত্ব আছে সেই শীৰ্ষ পৰ্যায়ত ইয়াৰ সিদ্ধান্ত হ'ব। এই বিষয়ে আমাৰ কোনো মতামত নাই। আমি এটা নামেই চিনি পাওঁ, সেইটো হ'ল নৰেন্দ্ৰ মোদী। তেখেতক আমাক প্ৰধানমন্ত্ৰী লাগে আৰু তেখেতক প্ৰধানমন্ত্ৰী কৰিবৰ কাৰণে যি প্ৰয়োজনীয় সংখ্যা লাগে তাত দৰং ওদালগুৰিৰ সংখ্যাটো যুক্ত হ'ব। দুজন আপোনালোকে আচলতে অভিজ্ঞ মন্ত্ৰী আছে, দুজনে দায়িত্ব লৈ আছে, আপুনি আৰু পীযুষ হাজৰিকা। তেনেকুৱা ক্ষেত্ৰত আপোনালোকৰ ব্যক্তিগতভাৱে যদি আমি সোধোঁ, মন্ত্ৰিত্ব আপোনালোকে কেন্দ্ৰীয় মন্ত্ৰিত্ব নাই, এই বিষয়ত আমাৰ কোনো মতামত নাথাকে। এইটো আমাৰ দলৰ, আমি খুব এটা ভাৰতীয় জনতা পাৰ্টি এটা ডিচিপ্লিন পাৰ্টি। ইয়াৰ যি আমাৰ মূল নেতৃত্ব আছে তেওঁলোকৰ আদেশ নিৰ্দেশ মতে দল পৰিচালিত হয়, আমিও পৰিচালিত হওঁ। কেন্দ্ৰীয় সমিতি আছে, তাত আলোচনা হয়। ইয়াত আমাৰ কোনো ব্যক্তিগত মত। ছেমি ফাইনেলটো জিকিলোৱেই, গতিকে চূড়ান্তৰ যিটো ফাইনেল হ'ব, ফাইনেলতো ইয়াতকৈ ভাল ফলাফল। নিযুক্তিৰ কথা কৈছিল, BTCত কিন্তু নিযুক্তি প্ৰক্ৰিয়া কিন্তু চলা নাই। 3টা বছৰ পাৰ হ'ব চৰকাৰখনত। এনে ক্ষেত্ৰত আপোনালোকৰ অসুবিধা হ'ব পাৰে নেকি? টেট পৰীক্ষা হ'ল, তাতো কিন্তু এতিয়ালৈ এডভাৰটাইজমেণ্ট। মূল কথাটো হ'ল নিকা হ'ব লাগিব, স্বচ্ছ হ'ব লাগিব, যোগ্য ব্যক্তিয়ে পাব লাগিব আৰু ই আইন মানে বিধিসন্মতভাৱে হ'ব লাগিব। সেই কামখিনি হৈ আছে। টেটটো হৈ গ'ল, খুব সোনকালে লোকসভা নিৰ্বাচনৰ আগত হ'ব নিশ্চিত। লোকসভা নিৰ্বাচন আহিব যাব, এইটোৰ লগত আমাৰ অন্যান্য চৰকাৰৰ দৈনন্দিন যিবিলাক কাম কাজ আছে তাৰ সম্পৰ্ক নাই। আমাৰ উন্নয়ন, নিযুক্তি, এই কামবিলাকো চলি থাকে। আপুনি এটা কথা কৈছে ভাষণত যে যি 13টা দল আছে, ৰাজনৈতিক দল আছে, তেওঁলোকে বিধায়কৰ পদ তেওঁলোকে খাটা খোলাৰ কথা কৈছে। নহয়, তেওঁলোকৰ যিহেতু MLA নাই, তেওঁলোকৰ মানে ৰাজনৈতিক দল হিচাপে খাটা খোলা নাই আৰু MPত 24ততো বহুত দলৰ খাটাটো খোল নাখায়েই। গতিকে MLAটো খাটা খোল কৰাটো বহুত কষ্টকৰ কাম হ'ব। মই কাৰণে সহজ উপায় এটা দিছোঁ, কোনোবা পঞ্চায়তত ৱাৰ্ড মেম্বাৰ এটা জিকি পেলাই যাতে খাটাখন খুলি লয় পলিটিকেল পাৰ্টি হিচাপে। ব্যৱহাৰ কৰা নাই আৰু ইণ্ডিয়া এলায়েন্সৰ কাৰণে আজিৰ দিনটো অমানিশাৰ দিন হিচাপে প্ৰতিপন্ন হ'ল। কাৰণ ছেমি ফাইনেলত যিহেতু পৰাস্ত হ'ল, গতিকে তেওঁলোক ফাইনেললৈ যাবই নোৱাৰে। গতিকে ছেমি ফাইনেলত তেওঁলোক পৰাস্ত হ'ল, তেওঁলোক ফাইনেললৈ যাব নোৱাৰে। তেওঁলোকৰ ভাষাতে মোৰ এইটো প্ৰতিক্ৰিয়া থাকিব। যোৱাকালি আপুনি কৈছিল, মিডিয়াৰ আগত যোৱাকালি কৈছিল যে মিঠাই খাম আমি। নিশ্চিতভাৱে আমাৰ মিঠাই ৰেডি আছে। এতিয়া আমি মিঠাই বিতৰণ কৰিম, কাৰণ 5খন ৰাজ্যৰ জনসাধাৰণৰ তাৰ ভিতৰত 4খনৰ যি ফলাফল আজি ঘোষণা হৈ আছে, 3খন ৰাজ্যতেই ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰায় 2/3 মানে আসন লাভ কৰি জনতাৰ আশীৰ্বাদেৰে চৰকাৰ গঠন কৰাৰ দিশে অগ্ৰসৰ হৈছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি বিশাল ব্যক্তিত্ব, নেতৃত্ব, ভৱিষ্যদৰ্শী তেখেতৰ যিবিলাক কাম কাজ, সেই কাম কাজৰ প্ৰতি ৰাইজ, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি ৰাইজ সন্তুষ্টি আৰু প্ৰদৰ্শন আজি ৰিজাল্টৰ যোগে দেখিবলৈ পাইছোঁ। আৰু আমি সকলোৱে জানো মোদীজীৰ যি নেতৃত্ব আৰু গোটেই যিটো ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টীৰ উত্থান, এইটো সমান্তৰালভাৱে এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। গতিকে মোদীজী তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে আকৌ শপত লোৱাৰ বাবে দেশবাসী আজি সাজু হৈছে আৰু তাৰ প্ৰতিফলন আজি 3খন ৰাজ্যত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি ৰাইজৰ যি ব্যাপক জনসমৰ্থন, স্বতঃস্ফূৰ্ত সমৰ্থন, এইটোৱে মানে নিৰ্ণয় কৰিছে। মেডিকেল কলেজ নিশ্চিতভাৱে ওদালগুৰিতো আমি মেডিকেল কলেজ স্থাপনৰ কাৰণে ইতিমধ্যে নীতিগতভাৱে আমাৰ সিদ্ধান্ত হৈছে আৰু সোনকালে তামোলপুৰৰখন আমি প্ৰায় পূৰ্ণ গতিত
ইয়াৰ পৰা 30 কিলোমিটাৰ দূৰত তামোলপুৰ মেডিকেল কলেজৰ কাম পূৰ্ণগতিত চলাই আছোঁ আৰু এইখনৰ সমান্তৰালভাৱে আমি ওদালগুৰিটো কিছু সময়ৰ ভিতৰত আমি ওদালগুৰিটো এখন মেডিকেল কলেজ আমি নিশ্চিতভাৱে প্ৰতিষ্ঠা কৰিম। যি নিৰ্বাচন হ'ল 5খন ৰাজ্যত আমি যদি চাওঁ তুলনামূলকভাৱে গাঁৱৰ অঞ্চলত কিন্তু আপোনালোকৰ ভোটৰ সংখ্যা বাঢ়িছে আৰু সমান্তৰালভাৱে কিন্তু যদি চোৱা যায় চহৰীয়া অঞ্চলত ভোটৰ সংখ্যাটো কমা বুলি ইতিমধ্যে পৰ্যবেক্ষকসকলে বা সেই কথাটো উত্থাপন হৈছে আৰু এনেকুৱা ক্ষেত্ৰত কথাটো হ'ল এই গোটেই নিৰ্বাচনটোৰ ইছ্যুবিলাক বেলেগ বেলেগ আছিলে। ৰাষ্ট্ৰীয় বিষয়ৰ উপৰিও ৰাজ্যিক বহুত বিষয় এই নিৰ্বাচনত প্ৰভাৱ বিস্তাৰ কৰিছে। ছত্তীশগড়ত যেনেকুৱা মাওবাদ কথাটো কৈছোঁ, দক্ষিণ ছত্তীশগড় অঞ্চলত আজিও কংগ্ৰেছে কিছু আসন লাভ কৰিছে। এই নিৰ্বাচনৰ ফলাফলে বহুত কথাৰ ইংগিত বহন কৰিছে বা কৰিব। ক'ত কংগ্ৰেছে আগবাঢ়িছে, কোনটো অঞ্চলত আগবাঢ়িছে, এই কথাবিলাক হয়তো আজি সন্ধিয়া কাইলৈৰ ভিতৰত সমগ্ৰ বিশ্লেষণ অহাৰ পিছত আমি উপলব্ধি কৰিম, ৰাইজে উপলব্ধি কৰিব যে কংগ্ৰেছৰ ভোট বেংক, কংগ্ৰেছৰ সমৰ্থন ক'ত আছে। পাৰ্টিকুলাৰ কিছু অঞ্চলত কংগ্ৰেছৰ সমৰ্থন আছে, য'ত মাওবাদৰ প্ৰভাৱ আছে, য'ত সংখ্যালঘু ভোটৰ প্ৰভাৱ আছে, য'ত মানে সাম্প্ৰদায়িক মেৰুকৰণৰ প্ৰভাৱ আছে। এইবিলাক অঞ্চলত কংগ্ৰেছ কিছু পৰিমাণে অলপ ফল পাইছে, কিন্তু ভাৰতীয় জনতা পাৰ্টীত দুখীয়া গৰীবৰ পৰা আদিবাসী জনগোষ্ঠী জনজাতি সকলো লোকে ভাৰতীয় জনতা পাৰ্টীক মূৰৰ চুলি ছিঙি আশীৰ্বাদ দিছে আৰু তাৰ পৰিণামস্বৰূপে আপোনালোকে চাওক মধ্যপ্ৰদেশত বিজেপিৰ 17 বছৰ চৰকাৰ চলি আছে। তাৰপিছতো আমি সদায় এটা শব্দ শুনি থাকোঁ এণ্টি এষ্টাব্লিছমেণ্ট, এণ্টি ইনকামবেঞ্চি। তাৰ বিপৰীতে মধ্যপ্ৰদেশত এই নতুন যিটো শব্দ মোদী ডাঙৰীয়াই তেওঁৰ নিৰ্বাচনী যিটো ৰাজনীতিত সংযোজন কৰিছে যে প্ৰ' ইনকামবেঞ্চি, প্ৰ' মানে এষ্টাব্লিছমেণ্ট যিটো শব্দ, এই শব্দবিলাক মোদী ডাঙৰীয়াৰ দিনত আৰম্ভ হৈছে। ৰাজস্থানত আজি 2/3 মেজৰিটি লাভ কৰি এণ্টি ইনকামবেঞ্চি শব্দটো তেওঁ ডিক্সনাৰীৰ পৰা নাইকিয়া কৰিলে। ভাৰতীয় জনতা পাৰ্টীৰ যি বিকাশৰ ৰাজনীতি, সেই ৰাজনীতিত এণ্টি ইনকামবেঞ্চি শব্দটো মোটামুটিভাৱে নাইকিয়া হোৱাৰ কাৰণে মোদী ডাঙৰীয়াই যি বিগত 9.5 বছৰত কাম কৰিছে, সেই কামৰ দাম আজি 4খন ৰাজ্যবাসীয়ে দিয়াৰ কাৰণে আজি আমি সেই প্ৰতিফলন দেখিবলৈ পাইছোঁ। সনাতনীক অপমান কৰা ফল লাভ কৰিছে বুলি নিশ্চিতভাৱে সনাতনীক কংগ্ৰেছ ইণ্ডি এলায়েন্সৰ নেতৃত্বই ষ্টেলিনৰ পৰা আৰম্ভ কৰি যি ধৰণে খৰ্গে ডাঙৰীয়ালৈকে সদায় তেওঁলোকে সনাতনীক অপমান কৰিছে, সনাতনী সংস্কৃতিক অপমান কৰিছে। কিন্তু সনাতনীক অপমান কৰাটো কোনো সনাতনীয়ে ভাৰতবৰ্ষত থকা ভাৰতবৰ্ষৰ সভ্যতা সংস্কৃতিক ভাল পোৱা কোনো লোকে এই ধৰণৰ শব্দ গ্ৰহণ নকৰে। এই ধৰণৰ শব্দৰ উচিত প্ৰত্যুত্তৰ এই মধ্যপ্ৰদেশত বা ৰাজস্থানত বা তেলেংগানাত বা ছত্তীশগড়ত আজি ৰাইজে দিছে। আজি কংগ্ৰেছৰ কিছু নেতৃত্বই আজি OBCৰ কথা কৈছে, OBC নেতৃত্বৰ কথা। OBCত যিমান নেতৃত্ব ভাৰতীয় জনতা পাৰ্টীয়ে, OBC কমিশ্যন ভাৰতীয় জনতা পাৰ্টীৰ দিনত গঠন হ'ল। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী নিজে OBC শিৱৰাজ সিং চৌহান, তাতে গৈ যদি OBCৰ কথা প্ৰসংগ কৰে তেনে ৰাহুলৰ দিমাগ, প্ৰিয়ংকা গান্ধীৰ নেতৃত্ব তালৈ কুৱেশ্যন আহিছে। এইটো কংগ্ৰেছৰতো পৰাজয় হয়েই। ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ যে ৰাইজে যে নস্বাত কৰিছে, সেই কথাটো প্ৰমাণ হৈছে তেওঁলোক যে অপৰিপক্ক ৰাজনীতিবিদ। কেতিয়া কি ৰাজনীতি কৰিব লাগে, কেতিয়া ক'ত ৰাজনীতি কৰিব লাগে, সেই কথাটো তেওঁলোকে আজিলৈকে যে শিকা নাই, সেই কথাটোকে প্ৰতিফলন হৈছে আজিৰ ফলাফলত। বদৰুদ্দিন আজমলে এটা কথা প্ৰতিক্ৰিয়া কৰিব, তেওঁ ব্যক্ত কৰিছে যে বিজেপিত যোগদান কৰিব লাগে ভূপেন বৰাই, আদৰি ল'ব নেকি আপোনালোকে? বদৰুদ্দিন আজমলে কি কৈছে সেইটো আমাৰ ডাঙৰ কথা নহয়। বদৰুদ্দিন আজমল আৰু ভূপেন বৰা বেলেগ নেকি? তেওঁলোকতো মানুহৰ চেহেৰাই বেলেগ, তেওঁলোকৰ মন এটাই। মই বাৰে বাৰে কৈ আছোঁ কংগ্ৰেছ UDF তেওঁলোক বেলেগ নহয়তো, দুটা চিম্বল। কিন্তু আপুনি আজি চাওক ইয়াত যদি আপুনি কেণ্ডিডেট দিয়ে কংগ্ৰেছৰ মোৰ 2019 চনৰ নিৰ্বাচনত UDFটো কেণ্ডিডেট দিলে নেকি? এনেইতো বাহিৰত কৈ থাকে কুস্তি যুদ্ধৰ কথা কৈ থাকে, কিন্তু ভিতৰত যিটো ইণ্টাৰনেল আণ্ডাৰষ্টেণ্ডিং তেওঁলোকৰ যিটো বুজাবুজি সেইটোতো আমি 2005 চনৰ পৰাই দেখি আহিছোঁ। গতিকে বাহিৰত মানে কুস্তি, ভিতৰত দোস্তি, এইটো UDF কংগ্ৰেছৰ এটা চিৰাচৰিত প্ৰতিষ্ঠা কালৰ পৰাই তেওঁলোকে এইটো নীতি নিয়ম মানি চলি আহিছে। কিন্তু এতিয়া আৰু সেইদিন নাই। সংখ্যালঘু মানুহে কথাবিলাক বুজি পোৱা আৰম্ভ হৈছে, কাৰণ আমি ৰাস্তা বনাইছোঁ, হিন্দুও গৈছে মুছলমানো গৈছে, হস্পিটেল বনাইছোঁ, হিন্দুও গৈছে মুছলমানো গৈছে, স্কুল বনাইছোঁ, কলেজ বনাইছোঁ, হিন্দুৰ ল'ৰা ছোৱালী পঢ়িছে, মুছলমানৰ ল'ৰা ছোৱালী পঢ়িছে,
প্ৰধানমন্ত্ৰী আৱাস যোজনা দিছোঁ, কৃষক সন্মান নিধি দিছোঁ, অৰুণোদয় আঁচনি দিছোঁ, মাইনাও চোৰাং বিধাংগী দিছোঁ, জ্ঞান চোৰাং বিধাংগী দিছোঁ, বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন দিছোঁ। সকলো আঁচনিত হিন্দুৱে যেনেকৈ পাইছে মুছলমানেও তেনেকৈ পাইছে। ইয়াৰ পূৰ্বে কিন্তু হিন্দুসকলক সনাতনীসকলক প্ৰতিটো আঁচনিৰ পৰা বিৰত ৰখা হৈছিল। প্ৰতিখন আঁচনিত আমাৰ সনাতনীসকলক বাহিৰত ৰখা হৈছিল। তো সনাতনী সত্তাটোৰ জাগৃত হৈছে আৰু তাৰ লগে লগে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সবকা সাথ সবকা বিকাশ সকলোকে লগত লৈ সকলোৰে বিকাশৰ যিটো মন্ত্ৰ সেই মন্ত্ৰটোৱে আজি কাম কৰিছে আৰু ৰাইজ আজি সংখ্যালঘু ৰাইজ আজি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি আজি আকৰ্ষিত হৈছে। क्रिसमासनि बाम्पार अफार उदालगुरि नोगोरनि शंकरदेव मिशन हाई स्कुलनि साखाथियाव थानाय रेगे-रेगां दखना गलायाव लफाय, FNF, महर ब्रेन्ड, बिबार ब्रेन्ड, आर'नाइ ब्रेन्ड, जुरिपाट, माथानि बायदि बायदि रोखोमनि दखना, आर'नाइ ब्लाउज फालि आरो बर'नि साबसिन हामसिन आगरनि जिफोरखौ हलसेल आरो रिटेल मोन्नैबो बेसेनाव बायनो हागोन। बेनि थाखाय नोंथाङा 7896313108 एबा 8471820909 जानबुं नाम्बाराव सुलाद लानो हागोन।